আজি কাম কাজ কৰি কিনে চাওক আজি নোটিছ 3 দিনৰ সময় দিছে আমাক হয়নে 3 দিনৰ ভিতৰত আজি কাম কৰিব নোটিছটো পাইছে তাৰ একদম লাষ্ট দিনত যেতিয়া নোটিছ পাইছে ঘৰৰ ল'ৰাৰ নামত আহিছে নোটিছ ল'ৰা কাম কৰিবলৈ গৈছে ইয়াৰ পৰা গুৱাহাটীৰ পৰা ইয়াত যদি লখিমপুৰ পাবলৈ যদি 8 ঘণ্টা সময় লাগে তেওঁ হেয়াৰিঙত যাব যদি তেওঁ হেয়াৰিঙত নাযায় যদি তেওঁ এটেণ্ড হ'ব নোৱাৰে হেয়াৰিঙত যোৱা কিনে একো হোৱা নাই আমি ভিতৰত গৈ সোমাই কিনে আহিছোঁ গম পালে নাই ভিতৰত আপোনাৰ আধাৰ কাৰ্ড আনিছে ভোটাৰ কাৰ্ড আনিছে ইপিক নম্বৰ লিখিছে আৰু আপোনাৰ কি বুলি কয় আপুনি উপস্থিত হৈছে ইয়েছ ন সহি কৰাই কিনে আপোনাক পঠাই দিছে কোনো ধৰণৰ একো চলা নাই আপোনালোকে জনাইছিলে নাই আমি চব ৰাইজৰ দলে স্পষ্টভাৱে আমি জিলা আয়ুক্তকো জনাইছোঁ আৰু আপোনাৰ ইলেকশ্যন কমিশনাৰ অসমকো জনাইছোঁ আমি একদম দিল্লী পৰ্যন্ত জনাইছোঁ আজিও আমাৰ ৰাইজৰ দলে আমাৰ ইলেকশ্যন কমিশনাৰ হেৰি নাম কি আছিলে গুণজিৎ শৰ্মা তেওঁৰ লগত আমি এতিয়া টেবুল টক কৰি কিনে আমাৰ মেমৰেণ্ডিয়াম দি আহিছোঁ যদি ঠিক আছে এছআৰৰ নামত যদি ভাল কাম হয় আমি ছাপোৰ্ট কৰিম কিন্তু এইটো হাৰাশাস্তিটো বন্ধ হ'ব লাগিব যেনেকৈ একটা 18 আৰু 20 সাইজৰ ৰুমত কমচে কম 400-500 জন মানুহৰ হিয়াৰিং কৰি আছে তাত সৰু বাচ্চা লোৱা মহিলাওতো আছে সিনিয়ৰ সিটিজেনোতো আছে নাই আটা খবৰদাৰ যদি বন্ধ কৰাই থৈ দিয়ে 400-500 মানুহ ভৰাই থৈ দিয়ে তেওঁলোকৰ অক্সিজেন লেভেলটো কম হৈ কিনে বিয়স হ'ব লাগে ৰাতিপুৱা খানা নোখোৱাকৈ গৈছে কিছুমান তাত পানীৰ ব্যৱস্থা নাই এটলিষ্ট সিনিয়ৰ সিটিজেন মানুহ নিশ্চয় ইয়াৰ ষড়যন্ত্ৰটো বিজু এছআৰৰ নামত বিজেপি আপোনাৰ স্পেচিয়েল ৰিভিজনহে চলাই আছে মানে বিজেপিৰ যিকেইটা ভোট বেংক নহয় তেওঁলোকক ডাউটফুল ভোটাৰ লগাই দিয়ে তেওঁলোকে এই সময়ত ভোট মাৰিব নোৱাৰে আৰু ইয়াৰ পৰা বিজেপি চৰকাৰ কেনেকৈ বনাব পাৰে